হেল্ল' নমস্কাৰ সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ তৰফৰ পৰা। আমি এটা আজি 1 জানুৱাৰী বুলি বিশেষ এটা স্থানত আহিলোঁ, জংঘলত আহি গ'লোঁ, আহি পাই গ'লোহি। এয়া আমাৰ চফা কৰি থকা হৈছে জেগাডোখৰ, পাহাৰ ভিতৰত, বেছি ভিতৰতো নহয়। এয়া আমাৰ চফা কৰি আছে, ইয়াতে আমি খাব লাগিব। বিশেষ কিবা এটা খাম আৰু জানুৱাৰী বুলি, কি খাম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু নতুনকৈ চালে ছাবস্ক্ৰাইব কৰি দিব, চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো বন্ধুসকল, জংঘলৰ ভিতৰত খোৱা মজাই বেলেগ, ইয়াৰ সোৱাদেই বেলেগ। নিজে চফা কৰি মেলি নিজে বনাই খোৱাৰ তৃপ্তি বেলেগ। সেইটো কাৰণে আমি প্ৰতি বছৰে বেলেগলৈ নাযাওঁ, পাহাৰৰ ভিতৰতে আহোঁ। আমাৰ ওচৰতে আছে পাহাৰখন, পাহাৰৰ ভিতৰলৈ আহি যাওঁ আৰু ডাইৰেক্ট। ইয়াত জুই জ্বলোৱা হ'ব ন, জুই জ্বলা কি দিয়ে জুই জ্বলাব ইয়াতে। ইয়াতে আমাৰ আগুনটো হ'ব, আগুনটো জুই জ্বলি গ'ল বছ। বাঁহ পাত দি পিনি এনেকৈ শুকান খৰি লৈ এনেকৈ চিষ্টেমটো বনাব লাগে, জুই জ্বলাব লাগে ন। আৰু বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাব, শেষলৈকে চালেহে মজা পাব। মাংস পুৰিবৰ কাৰণে চিষ্টেম বনাই আছে। খৰিকা অনা হৈ গ'ল, খৰিকাখিনি ক'ত আছে? অঁ, খৰিকাখিনি ক'ত? আমাৰ এতিয়া আহিছোঁহে আকৌ, খালি নেকি? ব'লা খাই আহিলি নেকি? আছে খাই আহিলি নেকি? মানুহ খাই আহিলে, আমাৰ অলপ দেৰি হৈ গ'ল। কি খালি? ভাত খালি? আমাৰ চুলাই পেকেট চুলাই এইটো। অঁ, এনেকৈ দে চিষ্টেম বনি আছে মাংস হালিবলৈ। এনেকৈ জংঘলতে খাই মজা লাগে ন। নালাগে আৰু বাঁহো বনাবি। কোনোবা আছে পাৰ্টি মানুহ আছে। এইটো আমাৰ গাহৰি মাংস, গাহৰিটো খৰিকাত দিয়া হ'ব। এইটো ঘৰতে বনাই অনা হৈছিলে, আদা নহৰু ৰচুন মিক্সাত দি। ইয়াত সুবিধা নহ'ব বুলি স্পেচিয়েল। আৰু এইফালে আছে কিবা এটা, সোনকালে আনিবি ঐ। এইফালে মাংস শিঙাটো হৈছে ৰেডি। নাই সোনকালে বনাই সোনকালে খাব লাগে।
এইফালে আমাৰ পাত চাত অনা হৈ গৈছে, লাহেকৈ খাবলৈ হ'বগৈ আৰু পাত আহি গ'ল। এখন কলপাত বুলি কয়, পাহাৰৰ ভিতৰতে আছে। কৌপাত আছে, কলপাত আছে, আৰু এটা আছে নাগিনী হোৱা পাত। ভাত চুঙাত দি খাবলৈ মজা লাগে। কেতিয়াবা বন্ধুসকল আপোনালোকে আহিব, খাই চাব, কেনেকুৱা লাগে জনাব। পুৰা ঘূৰাবি দেই, ভালকৈ হৈ যাবি। মানুহ 4টা, গাহৰি আনিলি 1.5 কেজি কেলা। মাংস অলৰেডি পূৰা হৈ গৈছে, আৰু 2 লাংমান হ'বলৈ আছে। পূৰা জ্বলাই দিছে ন গাহৰি, তেল পূৰা উলিয়াই দিছোঁ ধুনীয়াকৈ। পূৰ একদম ড্ৰাই কৰি পূৰ মজা আছে খাম জানুৱাৰী বুলি ন। ফ্ৰেণ্ডছ আজিলৈ বিদায়, আন এটা ভিডিঅ'ত আকৌ পুনৰ লগ পাই আছোঁ। আজিলৈ বাই বাই, হেপ্পী নিউ ইয়েৰ।